নমস্কাৰ আসাম মানি ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ দেশৰ মাননীয় ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰিছে এই বাজেটৰ টোটেল কিমান ইনকাম আৰু ক'ত খৰচ হ'ব আৰু কোন কোন সেক্টৰত খৰচ হ'ব আৰু এই ধনসমূহ ক'ৰ পৰা আহিব ক'ত খৰচ হ'ব সেই বিষয়ে আজি এই ভিডিঅ'টোত কথা পাতিম আমি যদি চাওঁ এই বছৰ 2022 আৰু 23 বছৰ যোনটো বাজেট দাখিল কৰা হৈছে সো এইখনৰ সময়সীমা হৈছে 2022 চনৰ 1 এপ্ৰিলৰ পৰা 2023 চনৰ 31 মাৰ্চলৈকে এই সময়ছোৱাত তেওঁ যোনখন বাজেট দাখিল কৰিছে সেই সময়ছোৱাত আমাৰ উপাৰ্জন হ'ব ভাৰতৰ উপাৰ্জন হ'ব 22 লাখ 22.84 লাখ কৰোৰ টকা 22.84 লাখ কোটি টকা তাৰ বিপৰীতে খৰচ হ'ব 39.45 লাখ কৰোৰ টকা সো আমি যদি চাওঁ এই যোনটো ডেফিচিট যিটো উপাৰ্জনৰ তুলনাত খৰচ হয়তো 16.61 লাখ কোটি টকা বেছি তো এইটো হৈছে সো এইখিনি ধন গভৰ্ণমেণ্টে বিভিন্ন ঋণৰ জৰিয়তে সংগ্ৰহ কৰিব তো এই 16.61 যোনটো লাখ কৰোৰ টকা হৈছে সেইটো হৈছে ফিস্কেল ডেফিচিট সো আমি জানিব লাগিব এই ধনখিনি কোন কোন সেক্টৰৰ পৰা বা ক'ৰ পৰা আহিব আৰু নেক্সট হৈছে ক'ত ক'ত খৰচ হ'ব সো আমি যদি চাওঁ টকা ক'ৰ পৰা আহিব যোনটো আমি টোটেল ইনকাম চাইছিলোঁ হয়তো ধনখিনি ক'ৰ পৰা আহিব যদি আমি প্ৰথমৰ পৰা চাওঁ তাৰ টোটেল ধনৰ 15% ইনকাম টেক্সৰ পৰা আহে আমি কোনোবা গভৰ্ণমেণ্ট সেক্টৰ বা কোনো সেক্টৰতে যেতিয়া চাকৰি কৰোঁ বা অন্যান্য ব্যক্তিসকলে যোনকৈ ইনকাম আহে তাৰ ওপৰত টেক্স দিব লাগে গভৰ্ণমেণ্টৰ নিয়ম অনুসৰি সেই টেক্সৰ পৰাই 15% ধন আহিব তাৰপিছত আছে ইউনিয়ন এক্সাইজ ডিউটিজ এইটো হৈছে এক্সাইজ ডিউটি হৈছে যেতিয়া পেট্ৰল সুৰা জাতীয় সামগ্ৰীৰ ওপৰত গভৰ্ণমেণ্টে এক্সাইজ ডিউটি লগায় সেইখিনি সামগ্ৰী যোনখনৰ পৰা টেক্স আহিব হয়তো এক্সাইজ ডিউটিৰ পৰা আহিব 7% কৰ্পৰেট টেক্স কোম্পানীসমূহে যি প্ৰফিট হয় তাৰ প্ৰফিট গভৰ্ণমেণ্টক এজ এ টেক্স হিচাপে দিব লাগে সেই কোম্পানী প্ৰাইভেট আৰু চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিবিলাক অন্যান্য যিবিলাক কোম্পানী থাকে সেইসমূহৰ পৰা টেক্স হিচাপে 15% ধন আহিব তাৰপিছত জিএছটি কালেকশ্যন 16% আহিব জিএছটি আমি যিকোনো যেতিয়া সামগ্ৰী কিনো তাৰ ওপৰত জিএছটি দিব লাগে বিস্কুটৰ পৰা আদি কৰি আপুনি যিমান ডাঙৰ সামগ্ৰী কিনে তাৰ ওপৰত কিছু শতাংশ জিএছটি থাকে বস্তুৰ ওপৰত ডিপেণ্ড কৰে কিমান শতাংশ জিএছটি থাকে সেই ধনসমূহ যেতিয়া কালেক্ট হ'ব তাৰ পৰা 16% ধন চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহিব তাৰপিছত কাস্টম ডিউটি যেতিয়া কোনো এটা বস্তু এক্সপোৰ্ট কৰা যায় ভাৰতৰ পৰা বিদেশলৈ তেতিয়া তাৰ ওপৰত কাস্টম ডিউটি লগায় তো ভাৰতৰ পৰা বিদেশলৈ চেনি আৰু অন্যান্য বস্তু ৰপ্তানি কৰা হয় সেই সমূহৰ ওপৰত কাস্টম ডিউটি লগাই গভৰ্ণমেণ্টে 5% যোনটো টোটেল ধনৰ 5% আয় কৰিব তাৰপিছতে নন টেক্স ৰেভিনিউ হৈছে আদাৰ দেন টেক্স ইনকাম যিবিলাক হৈছে যেনে গভৰ্ণমেণ্ট সেক্টৰৰ কোম্পানীসমূহৰ প্ৰফিট বা অন্যান্য ফিজ অথবা কোনোবা ধৰি লওক গভৰ্ণমেণ্ট সেক্টৰ কোম্পানী আছে অইল ইণ্ডিয়া লিমিটেড তেওঁলোকৰ যিখিনি প্ৰফিট হ'ব সেইখিনি গভৰ্ণমেণ্টে সেই প্ৰফিটটো গভৰ্ণমেণ্টে পায় তো এইটো হৈছে নন টেক্স ৰেভিনিউ তাৰপিছত বৰোয়িং এণ্ড আদাৰ লাইবিলিটিজ যোনটো আমি 16.6 কোটি টকাৰ যোনটো ডেফিচিট বা ঋণ আছে সেইটো গভৰ্ণমেণ্টে বণ্ড আৰু অন্যান্য সংস্থাৰ পৰা লোন লৈ সংগ্ৰহ কৰিব তাৰপিছত হৈছে 2% ধন টোটেল 2% ধন নন ডেপ কেপিটেল ৰিচিপ্টৰ পৰা সংগ্ৰহ কৰিব তো নন ডেপ কেপিটেল ৰিচিপ্ট সমূহ হৈছে যিবোৰ পুৰণা কোম্পানী বা শ্বেয়াৰ বিক্ৰী কৰি গভৰ্ণমেণ্টে পোৱা ধন পুৰণা ধৰি লওক এক্সাম্পল হৈছে LIC কোম্পানী যেতিয়া মাৰ্কেট লিষ্টেড হ'ব তেতিয়া তাৰ যেতিয়া শ্বেয়াৰসমূহ বিক্ৰী হ'ব তাৰ পৰা গভৰ্ণমেণ্টে ধন পাব সেই ধনখিনি এই নন ডেপ কেপিটেল ৰিচিপ্টছৰ আণ্ডাৰত কালেক্ট কৰা হয় তো এই গোটেইকেইটা চ'ৰ্চৰ পৰা মিলাই গভৰ্ণমেণ্টে টোটেল 23 লাখ কোটি টকা 23.84 লাখ কৰোৰ যোনটো টোটেল বাজেট হয় সেইটো সংগ্ৰহ কৰিব তো এইখিনি হৈছে টকা ক'ৰ পৰা আহিব তাৰ হিচাপ নেক্সট হৈছে সেই 23.84 কোটি টকা ক'ত খৰচ হ'ব
কোন সেক্টৰ গভৰ্ণমেণ্টে এই ধনসমূহ ব্যয় কৰিব সেইটো হৈছে আমি যদি চাওঁ প্ৰথমৰ পৰা সেন্ট্ৰেল সেক্টৰ স্কিমত 15% ব্যয় কৰিব তো সেন্ট্ৰেল সেক্টৰ স্কিম এই সমূহ স্কিম য'ত সেন্ট্ৰেল গভৰ্ণমেণ্টে ধন বিনিয়োগ কৰে সো এই সমূহ স্কিম যেনে এলপিজি কানেকশ্যন স্কিম মেট্ৰো প্ৰজেক্ট সো এই সমূহ স্কিমত অকল সেন্ট্ৰেল গভৰ্ণমেণ্টে পইচা দিয়ে তো বৰ্তমান 40তকৈ অধিক এনেকুৱা স্কিম আছে আৰু এই স্কিম সমূহত টোটেল 23.84 লাখ কোটি টকাৰ 15% খৰচ হ'ব দ্বিতীয়টো হৈছে ফাইনেন্স কমিশন এণ্ড আদাৰ ট্ৰান্সফাৰ যোনটো 10% খৰচ হ'ব সো ফাইনেন্স কমিশন এণ্ড আদাৰ ট্ৰান্সফাৰ সো ফাইনেন্স কমিশন এটা সাংবিধানিক বডি হয় যোনটো ৰাষ্ট্ৰপতিয়ে গঠন কৰে আৰু এই কমিশনটোৰ কাম হৈছে সেন্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ মাজত টকাৰ ভাগ বতৰা যেনে ধৰি লওক সেন্ট্ৰেল গভৰ্ণমেণ্টে বিভিন্ন টেক্স কালেক্ট কৰে সো সেন্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ মাজত কেনেদৰে টকা ভাগ বতৰা হ'ব সেইটো নিৰ্ধাৰণ কৰে ফাইনেন্স কমিশনে সো এই ফাইনেন্স কমিশনে নিৰ্ধাৰণ কৰা বিভিন্ন প্যাৰামিটাৰৰ ওপৰত ডিপেণ্ড কৰি ধনসমূহ কেনেকৈ ভাগ বতৰা হ'ব সেইটো নিৰ্ধাৰণ কৰে সো তেওঁলোকৰ এই ধনসমূহ মূলতঃ বিভিন্ন গাঁও পঞ্চায়ত বা লোকেল বডি বা চহৰৰ বডি সমূহলৈ ট্ৰান্সফাৰ কৰা হয় বা অন্যান্য গ্ৰান্ট বা কমিশন বা গ্ৰান্টসমূহ ষ্টেট গভৰ্ণমেণ্টক দিয়া যায় সো আৰু অন্যান্য ধৰি লওক দুৰ্যোগৰ সময়ত কোনোবা ষ্টেট গভৰ্ণমেণ্টক সকাহ লাগিলে এছডিআৰএফ বুলি যোনটো ষ্টেট ডিজাষ্টাৰ ৰিলিফ ফাণ্ড বুলি আছে সেইটোত যেতিয়া গভৰ্ণমেণ্টে ট্ৰান্সফাৰ কৰে হয়তো 10% টোটেল খৰচ হ'ব এনেকুৱা বিভিন্ন খৰচ এইটো টোটেল 10% সেই ধনৰ 10% ইয়াত যাব তাৰ পিছত আছে ষ্টেট শ্বেয়াৰ অফ টেক্সেছ এণ্ড ডিউটিজ যেতিয়া গভৰ্ণমেণ্টে জিএছটি ইনকাম টেক্স আৰু অন্যান্য টেক্স কালেক্ট কৰে তাৰ কিছু শতাংশ ধন ষ্টেট গভৰ্ণমেণ্টক দিব লাগে হয়তো এটা প্ৰি নিৰ্ধাৰিত পৰ্যায়ত থাকে সো সেই ষ্টেট গভৰ্ণমেণ্টক ভাৰতবৰ্ষৰ বিভিন্ন ষ্টেট গভৰ্ণমেণ্টে 17% টোটেল ধনৰ যোনখন টোটেল ধনৰ 17% খৰচ তাত হ'ব তাৰপিছত আছে ইণ্টাৰেষ্ট পেমেণ্ট যেতিয়া গভৰ্ণমেণ্টে যোনটো ঋণ ল'ব বিভিন্ন সংস্থাৰ পৰা দিয়া বা ডেপ্ট বা বন্ড ইস্যু কৰি যোনখন লোন ল'ব তাৰ সেই ইণ্টাৰেষ্টৰ পেমেণ্টৰ নামতে 20% টোটেল ধন যাব তাৰপিছত ডিফেন্স সেক্টৰত 8% ধন যাব ডিফেন্স বাজেট ভাৰতবৰ্ষত এটা সেক্টৰ সকলোকে ডাঙৰ সেক্টৰ হয় সো ইয়াত বহুত সো আমাৰ যি আৰ্মি নেভি আৰু অন্যান্য ডিফেন্স যি সেক্টৰত আছে সেই সময় এমপ্লয়ি দৰমহা আৰু অন্যান্য ইকুইপমেণ্টৰ নামত 8% টোটেল খৰচ হ'ব তাৰপিছত আছে সাবসিডিজ 8% সাবসিডিজ ধৰি লওক সাবসিডিজ অৰ্থাৎ ৰাজ সাহায্য সেন্ট্ৰেল গভৰ্ণমেণ্টে বিভিন্ন এডুকেশ্যন সেক্টৰ এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন আৰু অন্যান্য সেক্টৰ বিভিন্ন সময়ত সাবসিডিজ দিয়ে আৰু ধৰি লওক আমাৰ এলপিজিটো সাবসিডিজ থাকে এই টোটেল যিমান ৰাজ সাহায্য গভৰ্ণমেণ্টে দিয়ে তাৰ নামতে 8% ধন যাব টোটেল খৰচৰ 8% ধন যাব তাৰপিছত আছে চেন্ট্ৰেলি স্পন্সৰ্ড স্কিমৰ নামত 9% ধন চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম হৈছে এইসমূহ স্কিম যিসমূহত সেন্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টে যিমান খৰচ হয় সেইটো ভগাই লয় মোষ্টলি কিন্তু সেন্ট্ৰেল গভৰ্ণমেণ্টে খৰচৰ বেছি পৰিমাণ বহন কৰে সো এই সেন্ট্ৰেল স্পন্সৰ্ড স্কিম হৈছে এনৰেগা আৰু প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা এইসমূহ হৈছে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম সো এই স্কিমসমূহৰ খৰচৰ নামত 9% ধন যাব তাৰপিছত আছে 4% ধন যাব পেঞ্চনৰ নামত সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ৰিটায়াৰ্ড এমপ্লয়িসমূহৰ কাৰণে গভৰ্ণমেণ্টে পেঞ্চন দিয়ে তাৰ নামত টোটেল 4% ধন যাব